চাওক আজি আমি ABMC লগতে আমাৰ এই স্থানীয় বিভিন্ন গাঁৱৰ মুৰব্বীসকল আহি ইয়াত উপস্থিত হৈছোঁ। কাৰণ আপোনালোকে জানে যে এই ইয়াত আমি যিখন ঠাইত উপস্থিত হৈছোঁ এই ঠাইখন হৈছে চেঁচাপানী আৰু দক্ষিণ বাগিচা গাঁৱৰ এটা অংশ, য'ত নেকি গৌৰাং নদীয়ে প্ৰতি বছৰে ইয়াতে আহি এক ভয়ানক পৰিৱেশ সৃষ্টি কৰে। কিন্তু দুখজনক কথা হৈছে আপোনালোকে আজি দেখিব পাৰিছে নতুনকৈ এখন বান্ধ ইয়াত বান্ধা হৈছে। এই বান্ধটো যেতিয়া নেকি চৰকাৰে বিভিন্ন আমি দেখিছোঁ কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ, আমাৰ BTC চৰকাৰে বিভিন্ন ধৰণৰ উন্নয়নমূলক কামৰ বিভিন্ন কাৰ্যসূচী ঘোষণা কৰিছে আৰু বিভিন্ন ঠাইত হয়তো আমি কাম কৰি থকা পৰিলক্ষিত হৈছে। কিন্তু দুখজনক কথা এইখন যে আমাৰ মধ্য চেঁচাপানী লগতে দক্ষিণ বাগিচা গাঁও, কমলাচাৰা চেঁচাপানী গাঁও, কমলাচাৰা আৰু বিস্তীৰ্ণ অঞ্চলত হেজাৰ হেজাৰ মানুহৰ বসতি এই অঞ্চলত আজিৰ দিনত এই উন্নয়নমূলক কামৰ যি ঘোষণা, এই ঘোষণা কৰি থকাৰ মাজতো আজি আমাৰ চেঁচাপানী গাঁৱৰ ৰাইজে নিজৰ ধনেৰে আজি এই বান্ধখন নিৰ্মাণ কৰিবলগীয়া হৈছে। কাৰণ এই বান্ধখন নাথাকিলে আমাৰ গৌৰাং নদীৰ যি ভয়াৱহ পৰিৱেশ এটা সৃষ্টি কৰে, যেতিয়া গৌৰাং নদীৰ পানী বৃদ্ধি হয় তেতিয়া ভয়ানক এক পৰিৱেশ সৃষ্টি কৰে। সেই সময়ত এই পানীখিনি আমাৰ গাঁৱৰ ভিতৰলৈ সোমাই যোৱাৰ ফলত একেবাৰে গাঁৱটো একেবাৰে বেয়া পৰিৱেশ সৃষ্টি হয়, বানপানীৰ সৃষ্টি কৰে। কিন্তু দুখজনক কথা হৈছে যেতিয়া MP নিৰ্বাচন হৈছিল, আমাৰ নৱকুমাৰ শৰণীয়া চাপ যেতিয়া আমাৰ এইখন গাঁৱত নিৰ্বাচনী প্ৰচাৰ কৰিবলৈ আহিছিল, সেই সময়তো আমাৰ এই গাঁৱৰ মানুহে এটাই আবেদন জনাইছিল যে এইখন যে আমাৰ গাঁৱৰ যিটো মথাউৰি, এই মথাউৰিটো অকল আপুনি বান্ধি দিব লাগে। আৰু তেতিয়া MP শৰণীয়া চাহাবেও তেখেতে কথা দিছিল, প্ৰতিশ্ৰুতি দিছিল যে এই বান্ধটো আমি যেনে তেনে নিৰ্মাণ কৰি দিম। কিন্তু আজি কিমানটা বছৰ হৈ গ'ল, 2019ৰ পৰা আজি 2022 চলি আছে। আজিৰ দিনলৈকে MP শৰণীয়া চাহাব আমাৰ গাঁওখনক খবৰ লোৱাৰ এটা সময় নহ'ল। এয়া কিন্তু দুৰ্ভাগ্যজনক। লগতে আপোনালোকে জানে এইখন হৈছে আমাৰ ফকীৰগ্ৰাম সমষ্টি আৰু বনৰগাঁও সমষ্টিৰ মধ্যভাগত আমি আহি উপস্থিত হৈছোঁ। এইখন অঞ্চলত আহি যেতিয়া নিৰ্বাচন হৈছিল আমাৰ এই সমষ্টিৰ BTCৰ অৰূপ কুমাৰ দে প্ৰায়ে ইয়াতে আহিছিল ভোট বিচাৰি। তেতিয়া তেখেতে কিন্তু বাৰে বাৰে এইখন গাঁৱলৈ আহিছিল। তেতিয়া এটা সময় আছিল তেতিয়া ভোট ভিক্ষা খুজিব লাগে, সেই অচিলালৈ তেতিয়া আহিছিল। কিন্তু নিৰ্বাচন হৈ গ'ল। আজিৰ দিনলৈকে প্ৰায় 2 বছৰ কাল উকলি যোৱাৰ পিছতো এই অৰূপ কুমাৰ দে এইখন গাঁৱত আহি এটা খবৰ লোৱা পৰিলক্ষিত নহ'ল। যিহেতু অৰূপ কুমাৰ দে এইখন সমষ্টিৰ লগতে তেখেতৰ ঘৰ এই কোকৰাঝাৰ চহৰতে। ইয়াৰ পৰা 200 মিটাৰ দূৰত্বত এইখন চেঁচাপানী গাঁও আৰু দক্ষিণ বাগিচা গাঁও। এইখন গাঁৱৰ খবৰ লোৱাৰ 200 মিটাৰ দূৰত্বত এইখন চেঁচাপানী গাঁও আৰু দক্ষিণ বাগিচা গাঁও। এইখন গাঁৱৰ খবৰ লোৱাৰ অৰূপ কুমাৰ দেৰ এটা সময় নহ'ল। এয়া কিন্তু আমাৰ কাৰণে দুৰ্ভাগ্যজনক আৰু এয়া গৰিহণাৰ যোগ্য। লগতে লৰেন্স ইছলাৰী ডাঙৰীয়া যেতিয়া আমাৰ এইখন গাঁৱলৈ নিৰ্বাচনী প্ৰচাৰ কৰিবলৈ আহিছিল, তেতিয়াও কোৱা হৈছিল যে আপুনি অকল আমাক বেলেগ উন্নয়ন নালাগে, আমাৰ অকল এই বান্ধটোই নিৰ্মাণ কৰি দিব লাগে। এই বান্ধটো যদি আপোনালোকে নিৰ্মাণ কৰি দিয়ে এই গাঁওখন সুৰক্ষিত থাকিব। কিন্তু তেখেতেও প্ৰতিশ্ৰুতি দিয়াৰ পিছতো আজিৰ দিনলৈকে তেখেতেও আমাৰ গাঁওখনৰ খবৰ লোৱাৰ এটা সময় নহ'ল। আৰু এটা আমি কাৰ্যসূচী দেখিছোঁ যে BTADৰ লগতে আমাৰ কোকৰাঝাৰ জিলাখনৰ চুকে কোণে উন্নয়নমূলক কামৰ অকল ফলক লগোৱা আছে। কিন্তু ফলক যে লগোৱা আছে তাতে কোনো উন্নয়নমূলক কামৰ নাই, অকল ফলক লগাই থৈছে। কিমান টকাৰ বাজেট ইয়াত ধাৰ্য কৰা হৈছে, কিমান টকাৰ কাম হ'ব এইখিনি, আৰু কামটো কোনটো আঁচনিৰ হ'ব এইখিনি কিন্তু নাই। অকল ফলক ঠায়ে ঠায়ে লগাই থোৱা হৈছে। এইটো ফলক লগাই কি আমাক বুৰ্বক বনোৱাৰ এটা ষড়যন্ত্ৰ তেওঁলোকে কৰিছে নেকি? এইখিনিত কিন্তু আমি এটা সন্দেহজনক হৈছে। গতিকে আজিও সময় আছে আমি ABMC লগতে এই অঞ্চলৰ জনগণৰ হৈ BTC চৰকাৰ লগতে BTC প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া, আমাৰ লৰেন্স ইছলাৰী ডাঙৰীয়া যিহেতু স্থানীয় বিধায়ক, তেখেতৰ ওচৰত আহ্বান জনাইছোঁ। অৰূপ কুমাৰ দেৰ ওচৰত আহ্বান জনাইছোঁ যে অতি সোনকালে আমাৰ এই গাঁওখনক সুৰক্ষিত ৰখাৰ স্বাৰ্থত, হেজাৰ হেজাৰ লোকৰ বসতি সুৰক্ষিত ৰখাৰ স্বাৰ্থত এই অঞ্চলত আহি এই বান্ধটো নিৰ্মাণৰ এটা ব্যৱস্থা গ্ৰহণ কৰি দিব লাগে। লগতে MP শৰণীয়া চাহাবেও তেখেতৰ সেই সময়ত কথা দিছিলে, তেখেতকো আহ্বান জনাইছোঁ অতি সোনকালে আহি এই আমাৰ নৈৰ যিটো বান্ধ, এই বান্ধটো তেখেতৰ যি প্ৰতিশ্ৰুতি, এই প্ৰতিশ্ৰুতি ৰক্ষা কৰি তেখেতে আহি যাতে আমাৰ এই বান্ধৰ কামটো সম্পূৰ্ণ কৰাৰ এটা ব্যৱস্থা গ্ৰহণ কৰে, তাৰ বাবে আমি আহ্বান জনাইছোঁ। নহ'লে অনাগত দিনত এই অঞ্চলবাসী লগতে আমি বিভিন্ন দল সংগঠনে এই ৰাজনৈতিক চক্ৰসকলৰ বিৰুদ্ধে আমি মাৰ বান্ধি থিয় দিয়াৰ বাবে সাজু হৈ আছোঁ।